অলপ অলপ কৰিলে হ'ল ক'ত যাম বুলি ভাবিছে দাদা এতিয়া হাজো যাব নেকি হাজো পাখা মেলা যাব নেকি ঠিক আছে বলক তেন্তে আমি হাজো পাখা মেলালৈ যাওঁ নেকি ঠিকে আছে
এইজন আমাৰ লগৰ ৰেজাউল কৰিম দেখোন খুব ব্যস্ত হৈ আছে আমি অহা গম পোৱা নাই হয়তো মই দেখা নাই চাগে হা তাৰ ওচৰত যাম আমি তেনে কি তাৰ ওচৰত যাব লাগিব তুমি ইয়াত যে কি কৰি আছা তুমি মাস্কখন খোলাচোন মাস্কখন খোলাচোন অঁ কি কৰিবলৈ আহিলা পিছে ইয়াত হয় নেকি আমি ব্লগ বনাবলৈ আহিছোঁ ব্লগ বনাব আহিছোঁ খুৰা কি বনাইছে আপুনিতো অঁ হয় নেকি হয় হয় খুৰা আপোনাৰ নামটো কিনো হয় আলিমুদ্দিন আহমেদ ঠিকে আছে ইয়াতে কোনোবা আহিলে এই দোকানখনলৈ আহিব পাৰে সকলো বস্তু পোৱা যায় আপোনাৰ ইয়াত মক্কা মদিনা সব বস্তু পোৱা যাব হা আপোনাৰ আঁতৰ যে থাকে না আঁতৰটো মেক্সিমাম এইটো কি হয় প্ৰাইচ কিমান খুৰা কিমান ক'লে লাইটিং এনেই 100 দিব লাগিব 100 টকা আচ্ছা 100 এনেই বেছি কোৱা যায় অলপ 100 rupees হয় আৰু এইখিনিত আছে আমাৰ দাদা ওপৰলৈ যাব নে আপুনি চুইটছত আহি চাহটো খাওক চামুচ নাই নেকি আৰু কফি আৰু মিঠাই গোলাপ জামুন ৰেজাল্ট এইটো ধৰা এইটো কেনে লাগিছে খাই ভাল লাগিছে আমি আছোঁ এতিয়া পুৱা মক্কাত আৰু ইয়াক আহি হঠাতে লগ পালোঁ পুৱা মক্কাত আছিলেই আৰু দাদাই মইতো আহিছোঁ ব্লগটো আৰু ব্লগটো আপোনালোকে চাব ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ লগতে আপোনালোকে শ্বেয়াৰ কৰি দিব দেই থেংক ইউ এইটো কিন্তু লাইক কৰি দিয়ক লাইক কৰি দিয়ক বঢ়িয়া গুড বাই বাই